নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টো ছিজনেল ভিডিঅ' বুলিয়ে ক'ব পাৰে। কিয় কৈ আছোঁ ৰ'ব বলক। এয়া দেখিছে নহয়, প্ৰথমে ক'ত গৈছোঁ মই? বগৰী গছডালত। বগৰী গছৰ পৰা বগৰী ছিঙি খাওঁ বুলি ভাবিছোঁ। সেইবাবে ছিজনেল ভিডিঅ' বুলিয়ে ক'লোঁ, কাৰণ এনেকুৱা ঠাণ্ডাৰ দিনত ৰ'দত বহি বগৰী খোৱাটো এটা নিয়ম মানে আমাৰ। আৰু মই তাতে গৈছোঁ গাঁৱলৈ, বগৰী নাখাই পাৰিনে আৰু। সেইবাবে বগৰী বিচাৰি গৈয়ে সেইদিনাখন 1 ঘণ্টামান পাছতে এনেদৰে পথাৰলৈ ওলাই আহিছোঁ বগৰী ছিঙি ভিডিঅ' কৰা মামাহঁতৰ ল'ৰা ছোৱালীকেইটাৰ লগত। প্ৰথমতে মামাৰ ছোৱালীজনীৰ লগতে আহিছিলোঁ, এতিয়া গম পালোঁ আমাৰ দ্বাৰা কাম নহ'ব, মানে ইমানো ছিঙিব পৰা নাছিলোঁ। সেইকাৰণে আকৌ চবকে মাতি লৈ আহিছিলোঁ। এনেদৰে আপোনালোকে কোনে কোনে গাঁৱত গৈ ভাল পায় জনাবচোন। মই কিন্তু গাঁৱত গৈ বহুত ভাল পাওঁ, মানে মোৰ এই গাঁৱৰ পৰিৱেশবোৰ বৰ ভাল লাগে। বিশেষকৈ সেই খেতি চপোৱাৰ টাইমত, খেতি কৰাৰ টাইমত, পথাৰত চাহ জলপান দিব যোৱা, এইবোৰ যে মই বহুত ভাল পাওঁ। কিন্তু ক'তনো আৰু এইবোৰতো আৰু চব জেগাত নাপায়, আমাৰ ইয়াততো থাকিলে নাপায়েই। গতিকে মই গাঁৱত গৈ এদিন বুলি যাওঁ যদিও 3-4 দিন থকা হয়, তেনেদৰে থাকোঁ। আৰু এই গাঁৱত গ'লে যে ইমান লগৰবোৰ পায় আপোনাৰ, তেনেকৈ ভাল লাগে। লগৰ মানে লগৰ নহয় জানে, মোৰ মামাৰ ল'ৰা ছোৱালী, সিহঁত মোতকৈ বহুত সৰু। কিন্তু সিহঁতৰ লগত থাকিলে মোৰ নালাগে যে মই মানে ডাঙৰ হৈছোঁ, মই লাইফত কিবা এটা কৰিব লাগে, মানে মোৰ টেনশ্যন নোহোৱা হৈ যায়। মোৰ কমপ্লিটলি ব্ৰেইন ব্লাইণ্ড হৈ যায় আৰু সিহঁতৰ লগত মই একেলগে ঘূৰি ফুৰি সিহঁতৰ দৰে হৈ পৰোঁ, মানে মনটো সিহঁতৰ বয়সৰ হৈ যায়। ইমান যে মজা লাগে। সেইকাৰণে ৰ'ব আপোনালোকক এবাৰ পৰিৱেশটো দেখাই দিছোঁ। এয়া মামাহঁতৰ ঘৰৰ পিছফালৰ পথাৰখন, তাতে এটা পুখুৰীও আছে। পুখুৰীৰে খাল সেইটোহে পিছে নাজানো, কিবা অকণমান ডিফাৰেঞ্চ আছে চাগে পুখুৰী আৰু খালৰ মাজত, কোনোবাই জানিলে জনাবচোন। এয়া দেখিছেনে, দূৰ দূৰণিলৈ পথাৰ। আপুনি যিমান দূৰলৈ চকু ফুৰাব পাৰে সিমান দূৰলৈ পথাৰে দেখিব। এনেদৰে আমি বগৰী পাৰিলোঁ, বগৰী পাৰি লৈ আহিলোঁ। আৰু এয়া দেখিছেনে, এয়া আমি ফৰবটোৱা বুলি কওঁ। আপোনালোকে কি কয় জনাবচোন। মানে বগৰীকেইটা দূৰত আছে, সেইকাৰণে আমি লাঠি এডাল মাৰি দিছোঁ যাতে বগৰীকেইটা সৰি যায়, আৰু সেইটোকে আমি ফৰবটোৱা বুলি কওঁ। তেনেদৰে বুটলিছোঁ, কিন্তু বৰ এটা পোৱা নাই। আপোনালোকে গাঁৱৰ পৰিৱেশত কেনেকুৱা পায় এবাৰ জনাবচোন। নিশ্চয় ভাল পায়। আৰু মোৰ দৰে যদি আপোনালোকে এনেকৈ ক'ৰবাৰ চহৰৰ চুক এটাত থাকে, তেতিয়া নিশ্চয় গাঁৱৰ পৰিৱেশ ভাল পায়। মানে গাঁৱত যে ইমান মুকলিমূৰীয়া ঠাইবোৰ থাকে, আমাৰ ইয়াত ওলাই যাবলৈ নাই। আৰু ওলাই যদিও গ'ল আপোনাৰ যান জঁটৰ মাজত মানে অশান্তি এটাহে অনুভৱ হয়। কিন্তু গাঁৱত আপুনি যদি ওলাই গৈছে, আপোনাৰ কিন্তু মজা লাগিব, এইটো চিয়'ৰ। মাছ মৰাৰ পৰা, বগৰী খোৱাৰ পৰা, পথাৰত যোৱাৰ পৰা ইমান যে ভাল লাগে। মইতো গাঁৱত গ'লে ঘূৰি ফুৰি এনেই ছোৱালীজনী ক'লা আৰু ক'লা পৰি আহোঁ, এনেদৰে ঘূৰি ফুৰোঁ। এয়া দেখিছেনে, একদম মই ফূৰ্তিতে কি কৰিছোঁ, তাইক এবাৰ মই মোৰ চুলিকেইডালো লৰাই দেখাইছোঁ। এনেই কৈছোঁ দেই, আপোনালোকে আকৌ নাহাঁহিব। মানে মোৰ চুলিকেইডাল এনেও চুটি এনেও বেয়া, তথাপিও মই অকণমান ষ্টাইল মাৰি দিলোঁ আৰু। তাৰপাছত সিহঁতক চিঞৰি কৈছোঁ হাই দে, মানে নতুনকৈ ইউটিউব খুলিছোঁতো, গতিকে অকণমান জ'চটো আছে আৰু তেনেকৈ। তাৰপিছত সিহঁতক হাই দিব দিলোঁ। এয়া মামাৰ ছোৱালীজনী আকৌ পাৰিছে, আমাক গালি পাৰিলে, এইকেইটা বগৰীহে লৈ আহিছোঁ। তাৰপিছত গোটেইবোৰ আহিল, কৈছিলোঁৱে নহয়, গোটেইবোৰ আহি বগৰী তুলিছে। দেখিছেনে, এয়া প্ৰায় 4 বছৰীয়া ছোৱালীৰ পৰা 25 বছৰটো শেষ আৰু, জানে নহয় 25 বছৰীয়া মই। গতিকে আমি বগৰীবোৰ বুটলিছোঁ এনেকৈ, সিহঁতে পূৰা বুটলিছে। মাহীৰ ল'ৰাজনে গছডাল লৰাইছে, গছডাল লৰাওঁতেও যে ইমান বগৰী সৰিছে। এয়া গোটেইবোৰ আহিছে, কোনোবা পিঠিটো উঠি আহিছে, মানে তেনেকৈ আহিছোঁ। ইহঁতে আকৌ এনেকৈ আহি বগৰীকেইটা, ল'ৰাকেইটা আহোঁতেহে কামত আহিলে, আমাৰ একো কাম নাছিলে। পিছে আমি কেইটামানহে ছিঙিছিলোঁ, সিহঁতে আহি ঢেৰ বগৰী পাৰিলে। এনেকৈ কাজিনবোৰ লগ পালে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। মোৰ কিন্তু বহুত ফূৰ্তি লাগে, মোৰ আহিবই মন নাযায় জানেনে। কিন্তু কি কৰিব আৰু, লাইফটোতো চলাই নিবলৈ আহিবই লাগিব আকৌ নিজৰ স্থানলৈ বা নিজৰ কামবোৰলৈ, সেইকাৰণে আহিবলগীয়া হয়। কিন্তু কেইদিনমানৰ কাৰণে হ'লেও যেন শান্তি অনুভৱ এটা হয় আৰু এনেদৰে গাঁৱৰ পৰিৱেশত থাকি। সেইকাৰণে মাজে মাজে যাওঁ গাঁৱলৈ আৰু এইবোৰ উপভোগ কৰি আহোঁগৈ। বিশেষকৈ মই ছিজনে যাওঁৱে, মানে যেনেকুৱা মাঘ বিহু আৰু বহুত ভাল লাগে গাঁৱত। তাৰপাছত এনেকুৱা টাইমবোৰত যাওঁ। এইবাৰ পিছে আমি বিশেষ এটা কাৰণতহে গৈছিলোঁ, মানে আমাৰ ককাৰ শ্ৰাদ্ধ আছিলে। আৰু গৈ আমি সেইদিনাখনে শ্ৰাদ্ধ চলি আছিলে, কিন্তু সেৱাটো কাঢ়ি আমি এনেকৈ বগৰী পাৰিবলৈ গৈছিলোঁ। বগৰী পাৰিবলৈ গৈ তাত আমি বগৰী পাৰিলোঁ। বগৰী পাৰি আমি ঢেঁকীত খুন্দি খাম, সেয়াও দেখাম আপোনালোকক বলক। ঢেঁকীত খুন্দি বগৰী খাই ভাল পায়নে? মই কিন্তু কাটি খোৱাতকৈ ঢেঁকীত খুন্দি খাইহে ভাল পাওঁ। আপোনালোকৰ গাঁৱৰ পৰিৱেশবোৰ কেনেকুৱা? এনেকুৱাই নে? মানে বহুত পথাৰ, পুখুৰী, বগৰী গছ, আম গছ, গৰমৰ দিনত গ'লে যে ইমান আম খাওঁ। মানে আমাক আগতে সৰু থাকোঁতে যেতিয়া আমি গাঁৱত যাওঁ, আমি ইমানে পুখুৰীত জঁপিয়াই থাকোঁ। মাহীয়ে দীঘল বাঁহ এডাল লৈ আমাক পুখুৰীৰ পাৰৰ পৰা কোবাই, আৰু তেতিয়াহে আমি উঠোঁ। মানে বহুত মজা কৰিছোঁ।
এয়া হৈ গ'ল আমাৰ বগৰীৰ পৰা। এতিয়া আমি বগৰীকেইটা ধুই লৈছোঁ। বাল্টিংটো লেতেৰা বুলি নক'ব আকৌ, এই পানীৰ মানে বহুত আইৰণ আছে, পানীখিনি ভাল নহয় তাত, সেইকাৰণেহে বাল্টিটোৰ মানে কালাৰটো তেনেকুৱা হৈ গৈছে। তাৰপাছত আকৌ ঢেঁকী দিছে মোৰ মাহীৰ ল'ৰাই, মানে মই দিয়া নাই ঢেঁকী, সিয়ে দিছে। আৰু এয়া মোৰ মামাৰ ছোৱালীজনীয়ে এইবোৰ চাফা কৰি লৈছে, ধুবও লাগিব, পিঠাগুড়ি খুন্দি থোৱা বিহুত মানে পিঠাগুড়িবোৰ লাগি থাকে যে, তেনেকৈ খাবও নোৱাৰি, গতিকে চাফ চিকুণ কৰি লৈহে খুন্দিব লাগিব। আৰু চাই থাকক, কেনেকুৱা লাগে জনাব কমেণ্ট কৰি, আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই। মানে মোৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ অকণমান বঢ়াব লাগেতো, তেতিয়াহে অকণমান জোচ আহিব আপোনালোকক ভাল ভাল ভিডিঅ' দেখুৱাবলৈ। এয়া অকণমান বগৰীবোৰ ধুই মেলি তাতে সোমাই দিয়া হৈছে। মামাৰ ল'ৰাটোক আকৌ ধনিয়া পাত আনিব দিছিলোঁ, সি দুবাৰ আনিব গৈও এইখিনিহে আনিলে, মানে সি আনিবই পৰা নাই। জলকীয়াকেইটা আকৌ পিছত দিব লাগিব, মানে আমাৰ আকৌ সৰু সৰু কেইটামান আছে নহয়, সেইকেইটাই খাবই নোৱাৰে। ভণ্টিজনী ভুলতে ভৰাই দিছিলে, আকৌ মই এবাৰ ওলাব দিলোঁ, জলকীয়াকেইটা উলিয়াই আকৌ এক্সট্ৰাকৈ খুন্দিব লগা হৈছে। তো ব'লক চাই থাকক, বহুত কথা পাতিলোঁ, কেনেদৰে আমি খাওঁ তাকে অকণমান উপভোগ কৰোঁ। ঢেঁকী দিয়া মানুহটোকে এবাৰ দেখাই লওঁ, জোতা চোতা পিন্ধি ঢেঁকী দিছোঁ, মানে কান্দি থকা উঠছি কিন্তু উঠাই দিছে। এয়া আহিছিলে মা মাহী সকলোবোৰ আহিছিলে। ইহঁতেও হেনো বগৰী খায়, মানে আমি মনে মনে খাই আছিলোঁ, আৰু সিহঁতে আমাক আহি কৈছে যে তহঁতে মনে মনে খাই আছোঁ, আমিও বগৰী খাম কৈছে। মানে বগৰী খুন্দি মেলি আমাৰ ৰেডি হ'ব হৈছিলে, আৰু ইহঁত আহিছে নেকি আপোনালোকে? সৰু মামীয়ে খুন্দাৰ পৰা খাই গৈছে, কেনেকুৱা হৈছে সকলোবোৰ আছে, আৰু তাক জোকাই আছে, মানে মাহী ল'ৰাটো ঢেঁকী দিছে যে সেইকাৰণে তাক জোকাই আছে। এয়া ফাইনেলি আমাৰ বগৰী খুন্দি হৈ গ'ল, ইমান ধুনীয়া লাগিছে দেখিছেনে কালাৰটো, আৰু ইহঁতে খোৱা ষ্টাৰ্ট দিয়ে দিলে, ময়ো খাইছোঁ পিছে, খালি সেইটো ভিডিঅ' কৰিবলৈহে নহয়। তাৰপাছত বগৰী খাই মেলি আমাৰ শেষ, আৰু বেছি টাইম নাই। আকৌ ইহঁতে কি কৰিলে জানেনে, ইহঁতৰ বোলে জলকীয়া কম হ'ল, এই ল'ৰাকেইটাও যে মানে আকৌ কেইটামান জলকীয়া দি অকণমান বগৰী খুন্দি লৈছে। তাৰপিছত তেনেকৈ খাই মেলি আৰু শেষে হ'ব, আৰু বগৰী খোৱা আৰু কাৰ দেৰি, ভাত খোৱা দিছে একদম সকলোৱে মিলি, পটককৈ শেষ হ'ল খাই মেলি। তাৰপাছত আমাৰ বেলেগ কামো আছিলে পিছে। এয়া আজিলৈ আহিছোঁ, বাই।